মৰম কি হ'ল তহঁতৰ ধনী ঘৰ ছোৱালী পাই পেলাই প্ৰেমত পেলাই ফচাবলৈ আহিছ নহয় খুৰী আপুনি ভুল বুজিছে তাই বিহুত নগ'ল কাৰণেহে ওলাই যা ইয়াৰ পৰা কোনোদিন আহি পেলাই মোৰ ষ্টালত ভৰি নিদিবি ঐ বল বল দেহা বিচনাখনত জানো কিমান পৰি থাকা যোৱাচোন লগৰজনী আহিছে এপাক ফুৰি আহাগে যোৱা মৰম তুমি অকণ ইয়াতে ৰোৱা মই দোকানৰ পৰা আহোঁগৈ মৰম তুমি অঁ তোমাৰ লগত মোৰ অলপ কথা আছিলে ব'লাচোন অলপ বহোগৈ ৰশ্মি দোকানলৈ গৈছে আহি লওক ৰশ্মি গ'লগৈ মই তোমাক আনিবলৈহে কৈছিলোঁ ব'লা এতিয়া তুমি জানো গম পাইছা মই তোমাক ইয়ালৈ কিয় মাতি আনিছোঁ কিয় মোৰ তোমাক ভাল লাগে মানে মই তোমাক ভাল পাওঁ জানো পিছে এই কথাটো ক'বলৈ ইমান দিন লগালা যে মইতো তোমাক ভাল পাওঁ কি এতিয়া পিছে কি কৰিম বুলি ভাবিছা তোমাৰ ঘৰত মোক গ্ৰহণ কৰিব জানো তোমাৰ লগত বিহু নাচিবলৈকে নিদিলে বিয়ানো ক'ত দিব মই এইকেইদিন বহুত অশান্তিত আছোঁ মৰম নোৱাৰোঁ আৰু মই তোমাক এৰি থাকিবলৈ ব'লা তেন্তে পলাই যাওঁ এই কথাষাৰ তুমি ইমান সহজতে কৈ দিলা যে আমি পলাই গ'লে আমাৰ ঘৰৰ সন্মান ক'ত থাকিব নাই নাই আমি এইবোৰ কাম কৰিব নোৱাৰোঁ দেই তেতিয়াহ'লে তুমি কি কৰিবা আমাৰ ঘৰতো তোমাক কেতিয়াও একচেপ্ট নকৰে উপায় নাই পলুৱাইতো নিব নোৱাৰোঁৱে এনেকৈ থাকিব লাগিব তোমাৰ আশাতে ৰৈ থাকা তেন্তে মই আহিছোঁ মৰম শুনাচোন মৰম দেহা মোৰ দুটামান কাম আছে দাদা আৰু মই টাউনৰ পৰা আহোঁ তুমি ঘৰতে থাকিবা তুমি কি হ'ল দেহা মা তুমি এইবোৰ কাম কিয় কৰিলা তুমি ইয়াৰ নিচিনা বেকাৰ এটাৰ লগত কেনেকৈ জীৱন কটাবা বাৰু যি হ'ল হ'ল এতিয়া ঘৰলৈ ব'লা তোমালোকে যদি মোক নিব বিচাৰিছা তেতিয়াহ'লে মোৰ মৰা মুখখনে দেখিবা
মই ইয়াৰ লগতে বহুত সুখত থাকিম। মৰম তই এইবোৰ প্লিজ মা, তোমালোক এতিয়া ইয়াৰ পৰা যোৱাগৈ। দাদা, মাক লৈ যা। মা ব'লা মা ব'লা